হাই ফ্ৰেণ্ডছ, কেনে আছে আপোনালোক? তো আজি নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত আকৌ এবাৰ উপস্থিত হ'লোঁ। তো আজিৰ আমাৰ কথাটো হ'ল যে এই পৃথিৱীত জীয়াই থকাটো ইমান সহজ নে, বা বাৰু ইমান টান বস্তু নে এই পৃথিৱীত জীয়াই থকাটো? একচুৱেলি মানুহে যেনেকুৱা কৰি কয়, আমাৰ সমাজে আমাক যেনেকুৱা কৰি শিকাইছে ন, আমাৰ সমাজটোৱে আমাক যেনেকুৱা কৰি শিকাইছে, একচুৱেলি কি আমি সেনেকুৱা নাই। প্ৰতিটো বস্তুৱেই মানৱ জীৱনত আমি যেনেকুৱাকৈ ভাবোঁ, প্ৰত্যেকটো বস্তু আমাৰ ঠিক তেনেকুৱা কৰি হয়নে আমাৰ জীৱনত? নহয়। কিয় নহয় এইটো আপোনালোকে কেতিয়াবা ভাবি চাইছেনে? যে আমি যেতিয়া এটা বস্তু কল্পনা কৰোঁ, যেতিয়া বস্তু এটা ফিলিংছ, বা চাওক ক'তবা আমি ফুৰিব যাম, ক'তবা এটা জেগাত আমি ফুৰিব যাম, সেই ফুৰিব যোৱাৰ আগতে মই সেই জেগাটোৰ বিষয়ে মোৰ মনৰ ভিতৰত এটা কল্পনা কৰি লৈছোঁ। চাওক যিকোনো এটা হয়, যিকোনো ঠাই এটা হ'ব পাৰে। চাওক মই গুৱাহাটী ফুৰিবলৈ যাম, চাওক মই দিল্লী ফুৰিবলৈ যাম, কিবা এটা জেগাত ফুৰিবলৈ যাম, যাওঁতে মই মানে এনেকুৱা এটা জেগাত যাম বুলি মই মনতে আগতে এটা কল্পনা কৰি লৈছোঁ। কিন্তু যাই কিনে যি জেগাটো দেখা পাওঁ, আৰু সেই জেগাটো মানে মোৰ মনৰ লগত ফিলিংছ কৰা জেগাটো, মানে মোৰ মনত যিটো মানে তাৰ এটা প্ৰতিবিম্ব, যে আমাৰ মনত এটা যে তাৰ এটা ছবি হয়, মানে যি জেগাটোত আমি যাম সেই জেগাটোৰ এটা মনৰ ভিতৰত যে এটা ছবি বনালে, এটা প্ৰতিবিম্ব আমাৰ মনৰ ভিতৰত হয়, সেই জেগাটো তাতে গৈ আমি ছেম বুলি পাওঁনে? নাপাওঁ। একচুৱেলি কিয় নাপাওঁ? মানে আমাৰ লগত নিমিলে। একচুৱেলি মানুহৰ জীৱনত এনেকুৱা কিয় হয়? আমি ক'তবা যাই আছোঁ, ক'তবা ফুৰি আছোঁ, কিবা এটা কৰি আছোঁ, ভাবি চাওক, এটা কাম কৰি আছোঁ, আমি কিবা এটা ক'ম বা কিবা এটা কৰিম, সকলোকে ভাবি চাগে, সকলোৱে খালি ভাবি থাকোঁ এইটো কৰিম, কিবা এটা কৰিম, কিন্তু একচুৱেলিতো আমি কৰিব নোৱাৰোঁ। কিয়? কেতিয়াবা আপোনালোকে নিজকে এইটো কুৱেশ্যন কৰিছে নাই? কেতিয়াবা ভাবি চাইছে নে বস্তুটো? কেতিয়াও ভবা নাই যে আমি এটা কাম কৰিবলৈ অলপ খালি ভাবিয়ে থাকোঁ, কিন্তু সেই কামটো কৰিবলৈ ষ্টাৰ্টে কৰিব নোৱাৰোঁ। তাৰ একচুৱেলি অৰিজিনেল ৰিজনটো কি হৈছে জানে নলগে? সকলো মানুহৰ ক্ষেত্ৰতে এইটো হয়। আপুনি পুৱাতে হয়তো 5 বাজি আপোনাক ক'তবা যাব লগা হৈছে, ক'তবা যাব, চাওক আপুনি কিবা অফিচত যাব, বা ভাবি আছে আপুনি আজি এই কামটো কৰিম, তাৰ লগত দেখা কৰিব যাম, এই সময়টোত এই কামটো কৰিম, আৰু তাৰপিছত নেক্সট সময়টো আমি তাৰ লগত পাৰ্টিচিপেট কৰিম, আৰু তাৰ পৰা গুচি যাম। চাওক আপুনি দিন পুৱাতে আপুনি ভাবিলে 10 বজাত কাৰোবাৰ এটা ঘৰত যাব, যাই কিনে তাৰ লগত মিট কৰিব, 11 বজাত কিবা এটা কাম কৰিব, কিন্তু একচুৱেলি আপোনাৰ লগত কিয় নহয় সেই বস্তুটো জানেনে? আপুনি যাব 10 বজাত, তাক ঘৰত ধৰা নাপাব, যদিও ধৰা পায় সি মানে ফ্ৰী নাথাকে, কিবা এটা কাম কৰি আছে। মানে আপুনি যিটো সময় মানে আপোনাৰ বাবে নিৰ্ধাৰিত কৰিছে, এই বস্তুটোৱে আপোনাৰ বাবে নহয়। সকলো সময়তে আপোনাৰ তাতে ওলোটা হয়, সকলো সময়তে হয়। কিয় হয় এইটো জানেনে আপোনালোকে? এই বস্তুটো আমাৰ লগত কিয় হয়? কেতিয়াবা আপোনালোকে ভাবি চাইছেনে? কেতিয়াও ভাবি চোৱা নাই যে আমি যিটো কৰিব খোজোঁ বা যিটো মনে মনে ভাবোঁ, সেইটো আমাৰ লগত নহয়। কিবা এটা বস্তুৰ বিষয়ে যদি ভাবোঁ যে মই এই বস্তুটো কিনিম, বা বজাৰত যাই এই বস্তুটো কিনিম, বা বজাৰত এই জেগাটো এই ঠাইটো মই দেখা নাই, এই ঠাইটো মই আজি চাব যাম, কিন্তু মই মানে মনৰ ভিতৰত কিবা এটা ফিলিংছ বনাওঁ যে এই ঠাইটো হয়তো বা এনেকুৱা হ'ব, কিন্তু একচুৱেলিতো সেই ঠাইটো মানে তেনেকুৱা নহয়, তাতকৈ ব্লেক হয়। মই ভবা বস্তুখিনিৰ ব্লেক হয়, যিটোৱে ভাবোঁ তাৰ ওলোটা হয়। কিয় হয় এই জিনিস? ইয়াৰ এটা ৰিজন হ'ল কি জানেনে? ইয়াৰ প্ৰধান কাৰণটো হ'ল যে ঈশ্বৰ বুলি ঈশ্বৰ এজন আছে। ইয়াৰ প্ৰধান কাৰণ হ'ল ঈশ্বৰ এজন আছে। ঈশ্বৰে আমাক যেনেকুৱা কৰি পৰিচালিত কৰে, আমি ঠিক তেনেকুৱা কৰিয়ে পৰিচালিত কৰোঁ। আমি ভবা বস্তুখিনি এইটো আমি নাপাওঁ দেই। বহুতেই ভাবি পাৰে যে মই নিজে কৰিব, নহয় দেই। এইটো ঈশ্বৰে নিৰ্ধাৰণ কৰিছে তোৰ প্ৰতি, যে তুই ইমান বস্তুখিনি তুই প্ৰাপ্য, তাতকৈ এটাও বেলেগ নাপাবি। কিন্তু সেই বস্তুটো পোৱাৰ কাৰণে তোৰ অলপ চেষ্টা কৰিবলৈ এইটো ঈশ্বৰে নিজেই কৈছে। আজি বৰষুণ হয়, কিয় হয়? ঈশ্বৰে দিয়ে না বেলেগ কোনোবাই দিয়ে? তুই ভাবি চাবিচোন যে আজি তুই গোটেই দিনটো মানে এফৰ্ট লাগি থাক বৰষুণ আহিবৰ কাৰণে, নাহে দেই। এইটো ঈশ্বৰৰ হয়, বস্তুখিনি ঈশ্বৰ প্ৰাকৃতিক হয়, নেচাৰ হয়। যিখিনি ঈশ্বৰে কৰিব ঠিক সেইখিনি বস্তুৱেই হ'ব। গতিকে মই ভবা নভবা এইটো কোনো কিছু ডিপেণ্ড নকৰে। মই কি ভাবোঁ, এইটো ডিপেণ্ড নকৰে। সকলো বস্তুখিনি ঈশ্বৰে মেইনটেইন কৰি আছে। আজি প্ৰতিটো প্ৰাণী
কি খাব নাখাব সকলো বস্তুৰ দায়িত্ব সেই ঈশ্বৰৰ, যাক আমাৰ ভগৱান বুলিও কওঁ। তেওঁ নিজেই সেইবিলাক পৰিচালিত কৰি আছে। এইটো আমাৰ কৰিবলগীয়া একো নহয় না, এইটো আমাৰ কৰিবলগীয়া একো নহয়, ঈশ্বৰে সকলোখিনি কৰি থাকে। তো আপোনালোকে এই বস্তুটো কি ভাবে? তো কমেণ্ট বক্সত জনাব। আকৌ নেক্সট এটা ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তো আজিলৈকে ইমানে, টাটা, বাই বাই, ভালে থাকিব, সুস্থ থাকিব।